যিহেতু স্বৰ্গৰ বাথৰুম নাই, যাৰ বাবে বৰুণ দেৱতা ডুবাইলৈ আহোঁতে আমাৰ ঘৰৰ ওপৰতে মুতি দিলে। অলপমান মোৰ মূৰৰ ওপৰতো মুতি দিলে, একদম মাথা বেয়া হৈ গ'ল। তাৰপাছত কামলা ডুবাই হাইৱে বুলি ওলালোঁ। চ' লেটছ গ' অ' য়ে। ডুবাই হাইৱেত গৈ দেখিছোঁ পকা মিস্ত্ৰী আইনষ্টাইনে দলং বনাই দিছে সাগৰৰ ওপৰত। সেইখন দলঙকে অপেনিং কৰিবলৈ আমাৰ ডুবাই হেণ্ডছম বয়ক মাতিছিলে, কিন্তু একো গিফ্ট নিদিয়াৰ বাবে বৰুণ দেৱতাই আকৌ মুতি দিলে 5 লিটাৰমান। अबे साले বোলো আৰু নুমুতিব বুলি কৈ নিনজা ষ্টৰৰ চাবিটো শিৱক দি থৈ আহিলোঁ। শিৱই মানে 2 মানৰ কাৰণে মামা ঘৰলৈ যায় বোলে। ঘৰ আহি দেখোঁ যে গোটেই গাড়ী মটৰ ভিৰ। আচলতে শিৱ আমাৰ ঘৰলৈ আহিছে অ' গাইছ। মোৰ বাৰ ল'ৰাহে শিৱ। এইফালে আকৌ আমেৰিকান পেংগুইনৰ নিউ লিভিং ৰুম এটা বনাই দিছোঁ। সিহঁতে কৈছে আমি দুটা আমাৰ দুটা সুখী পৰিয়াল গতিকে ব্যৱহাৰ কৰা। এইপিনে চোৰৰ বাচ্চা ব্লেক পেন্থাৰেও গৈ ক'ৰবাত ফাইট লাগি মাৰ খাই আহিছে। তাৰপাছত বোলো ময়ো বডিটো বনাওঁগৈ, নহ'লে যদি মোকো পিটি দিয়ে। ऐसा लगा मेरा मजाक সেই বুলি ভাবিয়ে জিমলৈ ওলালোঁ। চ' লেটছ গ' অ' য়ে। গৈ থাকোঁতে দেখিছোঁ যাদুৱে মুতিবলৈ আহি আছে নি বাৰু। গোটেই মানুহবোৰ মুতৰা হ'ল মানে। ডুবাইখন ৰাইজ সাগৰহে হ'বগৈ নেকি যি দেখিছোঁ। এইফালে দেখিছোঁ অ' মাই গড, গণেশো খোজকাঢ়ি আহিছে যে। তাৰপিছত অলপ বাহিৰত কাম কৰি ল'লোঁ। ৱৰ্কআউট। জিমৰ পৰা আহোঁতে পৃথিৱীৰ মোবাইলটো বেয়া হৈ অটো ব্ৰাইটনেছটো অন কৰি দিলে। গোটেই মানে মোৰ ভৱিষ্যতটো নিচিনা আন্ধাৰ হৈ গ'ল। মই তাক ক'লোৱে যে 1200 ব্ৰাইটনেছ নথকা মোবাইল নিকিনিবি। যেন তেন ঘৰ পাইছোঁহি আৰু। তাৰপিছত পূৰা টিকাফটা বৰষুণ ষ্টাৰ্ট হৈ গ'ল। কাৰেণ্টটো নাই ৰাইজ। স্ক্ৰীণত দিয়া ইউটিউবৰ ভিডিঅ'টো চাওকগৈ যাওক, ডুবাই হোম টুৰটো। আজিলৈ ইমানেই, বাই বাই। আকৌ অন্য এটা ব্লগত লগ পাম। অ' য়ে।